হাই মই ৰাজ খোৱা বুজিছে গাইজ ভিডিঅ' এটা বনাওঁগে ৰিলছ এটা মানে আপোনাৰ কথা কৈ বনাম মানে ৰিলছটো অলপ ইউনিক টাইপৰ ইউনিক নহয় বাৰু বনাই বাৰু বেলেগ বেলেগে বনোৱা দেখিছো ময়ো বনাওঁ বুলি ভাবিছো আৰু মোৰ আউটফিটটো দেখাই আছো আজি ভিডিঅ' বনোৱা এটা ধৰচোন কেমেৰাত ধৰ এইফালে ঘূৰ এই যোগিনী কলে প্ৰটিনটো হ'ল এইটো ক'লা টেক্সুটোও ক'লা কেনেকুৱা লাগিছে জনাব আৰু এযোৰ হ'ল ক্ৰক্স বিশালৰ পৰা আনিছো 200 টকা বুজিছে বলক ভিডিঅ'টো বনালো এই ৰাস্তাটোতে বনাম বুজিছে গাইজ ৰাস্তাটোত ইমান গাড়ী চলিছে আজিহে চলিছে এনেই নচলে হয়নে নাই সদায় চলে এনে সদায় চলে হৈ গ'ল বনাই চাব ভিডিঅ'টো আপোনালোকে দিয়া আছে মোৰ প্ৰফাইলতে দিয়া আছে আৰু এটা কথা দেই মানে আপোনাৰ চাপৰ ছোৱালী বিষয়ে বনাইছো ভিডিঅ'টো বেয়া নাপাব আকৌ চাপৰ ছোৱালী বিলাকে বুজিছা পৰাপক্ষত নেচাবাই নেকি ভিডিঅ'টো চালে আকৌ মোক গালিহে দিবা ময়ো চাপৰে বাৰু চিন্তা নকৰিবা এনেই মই ধেমালিতে বনাইছো মানে ধেমালিৰ কাৰণে বনাইছো ভিডিঅ'টো বুজিছা বেয়া নাপাবা দিয়া আজিলৈ এৰিছো আৰু যদি ভিডিঅ'টো নাই চোৱা চাই ল'বা প্ৰফাইলত দিয়া আছে মোৰ ৰিলছটো দিয়া বাই বাই